ওয়েলকাম টু কনসেপ্ট অফ 360 কনসেপ্ট অফ 360 চেনেলে তোমালোকক সকলোকে আন্তৰিক স্বাগতম। ত্ৰিকোণমিতি নামটো শুনিলে যদি তোমাৰ মনত প্ৰথম আহে সাইন থিতা, কস থিতা, টেন থিতা ইমানবোৰ ফৰ্মুলা কোনটো কেতিয়া ইউজ কৰিম, তেন্তে আজি তোমাৰ এই কনফিউজন একেবাৰে ক্লিয়াৰ কৰিবলৈ গৈ আছোঁ। কাৰণ আজি আমি ক্লাছ 10 মেথছ চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ এটা সম্পূৰ্ণ ৰেপিড ৰিভিজন কৰিম, য'ত থাকিব বেছিক কনচেপ্টৰ পৰা আৰম্ভ কৰি 6 ত্ৰিকোণমিতিক ৰেচিঅ', পাইথাগোৰাছ থিয়ৰম, reciprocal relation, question, identities, fundamental identities, standard trigonometric table আৰু complementary angles সকলো এটা ভিডিঅ'তে। গতিকে নোটবুক আৰু পেন লৈ ৰেডি হৈ যোৱা আৰু ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ শেষত আমি সকলো ফৰ্মুলা একেলগে এবাৰ ৰিভাইজ কৰিম। প্ৰথমে আমি জানো ত্ৰিকোণমিতি মানে কি। ত্ৰিকোণমিতি শব্দটো মূলতঃ দুটা শব্দৰ পৰা আহিছে, ত্ৰিগণ অৰ্থাৎ ট্ৰাইংগেল আৰু মেট্ৰন অৰ্থাৎ মেজাৰমেণ্ট। অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে ট্ৰাইংগেলৰ ছাইড আৰু এংগেলৰ মাজৰ ৰিলেশ্যন অধ্যয়ন কৰাই হৈছে ত্ৰিকোণমিতি। ক্লাছ 10ত আমি মূলতঃ ৰাইট এংগেল ট্ৰাইংগেল অৰ্থাৎ সমকোণী ত্ৰিভুজৰ ওপৰত পঢ়িম। এতিয়া এটা ৰাইট এংগেল ট্ৰাইংগেল লৈ ভাবা, ইয়াত তিনিটা ছাইড থাকে, হাইপোটেনুছ, পাৰপেণ্ডিকুলাৰ আৰু বেছ। ৰাইট এংগেলৰ বিপৰীত ছাইডটোক কোৱা হয় হাইপোটেনুছ, যিটো ট্ৰাইংগেলৰ আটাইতকৈ দীঘল বাহু। এতিয়া এই তিনিটা ছাইডৰ ৰিলেশ্যন ব্যৱহাৰ কৰি আমি ত্ৰিকোণমিতিক ৰেচিঅ' উলিয়াম। প্ৰথমে আছে সাইন থিতা। সাইন থিতা মানে হৈছে p/h। নেক্সট আছে কস থিতা। কস থিতা মানে আছে b/h। নেক্সট আছে টেন থিতা। টেন থিতা মানে p/b কসেক থিতা, h/p সেক থিতা, h/b কট থিতা, b/p। তো এইকেইটা ত্ৰিকোণমিতিক ৰেচিঅ' মনত ৰাখিবৰ কাৰণে আমি এটা ট্ৰিক ইউজ কৰিম, যেটো হৈছে পেন বুক পেন হাই হেল্ল' বাই। পাৰপেণ্ডিকুলাৰ বি বেছ, পি পারপেন্ডিকুলার এইচ হাইপোটেনুস বি বেস। তো সাইন থিতা, কস থিতা, টেন থিতা। আর সাইন থিতা উল্টা হয়, কস থিতা সেকর উল্টা হয়, আর টেন থিতা কটর উল্টা হয়। সাইন থিতা মানে p/h, কস থিতা মানে b/h, টেন থিতা মানে p/b, কসেক মানে h/p, সেক মানে h/b, আর কট থিতা মানে b/p। সাইন থিতা মানে p/h, কস থিতা মানে b/h, টেন থিতা মানে p/b, কসেক থিতা মানে h/p, সেক থিতা মানে h/b, আর কট থিতা মানে b/p। তো সাইন থিতা মানে কি আছে p/h, সাইন থিতা মানে p/h, কস থিতা মানে b/h, টেন থিতা মানে p/b, কসেক থিতা মানে h/p, সেক থিতা মানে h/b, কট থিতা মানে b/p। তো ট্ৰিকটো তোমালোকে মনত ৰাখিবা, পেন বুক পেন হাই হেল্ল'। সাইন থিতা, কস থিতা, টেন থিতা, কসেক থিতা, সেক থিতা, কট থিতা। নেক্সট আমি শিকিম বিপৰীত সম্বন্ধ ত্ৰিকোণমিতি। তো সাইন থিতা মানে 1/কসেক থিতা, কস থিতা মানে 1/সেক থিতা, টেন থিতা মানে 1/কট থিতা, কট থিতা মানে 1/টেন থিতা, আৰু সেক থিতা মানে 1/কস থিতা, আৰু কসেক থিতা মানে 1/সাইন থিতা। এটা তোমালোকে মনত ৰাখিবা, সাইন থিতাৰ লগত কসেক থিতা চলে, কসেক থিতাৰ লগত সেক থিতা চলে, টেন থিতাৰ লগত কট থিতা চলে। নেক্সট আমি কি পাইথাগোৰাছ থিয়ৰম। পাইথাগোৰাছ থিয়ৰমত কি আছে, ac স্কুৱেৰ ইকুৱেল p স্কুৱেৰ প্লাছ b স্কুৱেৰ। যদি আমাক হাইপোটেনুছ উলিয়াব লাগে, তেন্তে স্কুৱেৰ ৰুট অফ p স্কুৱেৰ প্লাছ b স্কুৱেৰ। যদি আমাক b উলিয়াব লাগে, তেন্তে স্কুৱেৰ ৰুট অফ a স্কুৱেৰ মাইনাছ p স্কুৱেৰ। যদি আমাক p উলিয়াব লাগে, তেন্তে স্কুৱেৰ ৰুট অফ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। নেক্সট আছে ভাগফল অভেদ, কুৱেশ্যন আইডেণ্টিটিজ। টেন থিতা মানে আমি সাইন থিতা আপন কস থিতাও লিখিব পাৰোঁ, কট থিতা মানে কস থিতা আপন সাইন থিতা। তো টেন মানে কি আছিল, টেন কটৰ ওলোটা আছিল, কট মানে টেনৰ ওলোটা আছিল। তো টেন থিতা মানে সাইন থিতা আপন কস থিতা হ'লে কট থিতা কি হ'ব, কস থিতা আপন সাইন থিতা। নেক্সট আছে ত্ৰিকোণমিতিক অভেদ, এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ চাই দিবা। সাইন স্কুৱেৰ থিতা প্লাছ কস স্কুৱেৰ থিতা মানে 1 হয়। ইয়াৰ পৰা আমি সাইন স্কুৱেৰ থিতা ইকুৱেল 1 - কস স্কুৱেৰ থিতা পাওঁ। মানে সাইন স্কুৱেৰ থিতা মানে 1 - কস স্কুৱেৰ থিতা, আৰু কস স্কুৱেৰ থিতা মানে কস স্কুৱেৰ থিতা ইকুৱেল 1 - সাইন স্কুৱেৰ থিতা থাকে, তাতে আমি সাইন স্কুৱেৰ থিতা ইউজ কৰিম। কেতিয়াবা যদি 1 - সাইন স্কুৱেৰ থাকে, তেতিয়া আমি কস স্কুৱেৰ থিতা ইউজ কৰিম। আৰু যদি সাইন স্কুৱেৰ থিতা প্লাছ কস স্কুৱেৰ থাকে, তেতিয়া আমি 1 ইউজ কৰিম। ঠিক আছে। নেক্সট আছে 1 + টেন স্কুৱেৰ থিতা। 1 + টেন স্কুৱেৰ থিতা মানে সেক স্কুৱেৰ থিতা। ইয়াৰ পৰা আমি টেন স্কুৱেৰ থিতা ইকুৱেল সেক স্কুৱেৰ থিতা -1। যদি সেক স্কুৱেৰ থিতা -1 থাকে, তেতিয়া আমি টেন স্কুৱেৰ থিতা ইউজ কৰিম। যদি সেক স্কুৱেৰ থিতা -টেন স্কুৱেৰ থিতা থাকে, তেতিয়া আমি 1 ইউজ কৰিম। তো 1 মানে সেক স্কুৱেৰ থিতা - টেন স্কুৱেৰ থিতা, আৰু 1 + টেন স্কুৱেৰ থিতা মানে 1 + টেন স্কুৱেৰ থিতা ইকুৱেল সেক স্কুৱেৰ থিতাৰ সমান হয়। আছে কট স্কুৱেৰ থিতা +1। কট স্কুৱেৰ থিতা +1 মানে কসেক স্কুৱেৰ থিতা। ইয়াৰ পৰা আমি কট স্কুৱেৰ থিতা পাওঁ। কট স্কুৱেৰ থিতা উলিয়াব লাগিলে আমি কি কৰিম, কসেক স্কুৱেৰ থিতা -1, আৰু কসেক স্কুৱেৰ থিতাৰ পৰা মাইনাছ কট স্কুৱেৰ থিতা কৰিলে আমি 1 পাওঁ। ঠিক আছে, এইকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা। নেক্সট শিকিম আমি কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত। ইয়াত আমি 5টা ষ্টেণ্ডাৰ্ড এংগেল মনত ৰাখিম, 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী।
তো সাইন থিতা তোমালোকে মনত ৰাখিবা। সাইন থিতা তোমালোকে যদি মনত ৰাখিব পাৰা তেন্তে তোমালোকে এই টেবুলটো ইজিলি মনত ৰাখিব পাৰিবা, ঠিক আছে। তো প্ৰথম সাইন থিতা, সাইন 0 ডিগ্ৰী মানে 0, সাইন 30 ডিগ্ৰী মানে 1/2, সাইন 45 ডিগ্ৰী মানে 1/√2, সাইন 60 ডিগ্ৰী মানে √3/2, সাইন 90 ডিগ্ৰী মানে 1। তাৰপিছত কি আছে, সাইনটো তোমালোকে মনত ৰখাৰ পিছত সাইনটো কি কৰি দিবা, উল্টা কৰি দিবা, মানে উল্টা কৰি দিবা। উল্টা কৰি দিলে আমি কি পাম, কস পাম। তো কস 0 ডিগ্ৰী মানে 1, 30 ডিগ্ৰী মানে √3/2, কস 45 ডিগ্ৰী 1/√2, কস 60 ডিগ্ৰী মানে 1/2, কস 90 ডিগ্ৰী মানে 0। নেক্সট আমি কি পাইছিলোঁ, সাইন টেন থিতা। টেন থিতা মানে কি পাইছিলোঁ, সাইন থিতা আপন কস থিতা। সাইন থিতা আপন কস থিতা কৰিলে আমি কি পাম, টেন থিতা পাম। তো সাইন থিতা আপন কস থিতা কৰিলে কি পাম, 0/1 মানে কি 0, 1/√2 ডিভাইডেড বাই √3/2, এটা যাব কি পাম আমি 1/√3 পাম। নেক্সট আছে কি 1/√2 ডিভাইডেড বাই 1/√2, 1/√2 ডিভাইডেড বাই 1/√2 ডিভাইড কৰিলে কি পাম, 1 পাম। নেক্সট আছে √3/2 ডিভাইডেড বাই 1/2, কি পাম 2 কাটা গেলে কি পাম, √3/1 পাম। √3/1 মানে √3, আৰু 0 দি যিকোনো সংখ্যা আমি ডিভাইড কৰিলে কি পাম, সংখ্যাবদ্ধ নহয় পাম। নেক্সট আছে কট থিতা। কট থিতা মানে আমি কি পাইছিলোঁ, কট থিতা মানে 1/10 থিতা আছিল। 1/10 থিতা হ'লে কি পাম, কট 0 ডিগ্ৰী মানে কি, কট 0 ডিগ্ৰী মানে নট ডিফাইন, কট 30 ডিগ্ৰী মানে √3, কট 45 ডিগ্ৰী মানে 1, কট 60 ডিগ্ৰী মানে 1/√3, কট 90 ডিগ্ৰী মানে 0। তাৰপিছত আছে সেক থিতা। সেক থিতা মানে কি আছিল, 1/cos থিতা। 1/cos থিতা কৰিলে আমি কি পাম, সেক থিতা পাম। তো সেক 0 ডিগ্ৰী মানে 1, সেক 30 ডিগ্ৰী মানে 2/√3, সেক 45 ডিগ্ৰী মানে √2, সেক 60 ডিগ্ৰী মানে 2, সেক 90 ডিগ্ৰী মানে নট ডিফাইন। নেক্সট আছে কসেক থিতা। কসেক থিতা মানে আমি কি জানো, কসেক থিতা মানে জানো যে 1/sin থিতা। 1/sin থিতা কৰিলে আমি কি পাম, কসেক 0 ডিগ্ৰী মানে নট ডিফাইন, কসেক 30 ডিগ্ৰী মানে 2, কসেক 45 ডিগ্ৰী মানে √2, কসেক 60 ডিগ্ৰী মানে 2/√3, আৰু কসেক 90 ডিগ্ৰী মানে 1। এইকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা, এই টেবুলটো মষ্ট ইম্পৰ্টেণ্ট হয়, ভালকৈ এবাৰ চাবা, ঠিক আছে। নেক্সট আমি শিকিম পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত, যে সাইন 90 মাইনাছ থিতা মানে কস থিতা, আৰু কস 90 মাইনাছ থিতা মানে সাইন থিতা, টেন 90 মাইনাছ থিতা মানে কট থিতা, আৰু কট 90 মাইনাছ থিতা মানে টেন থিতা। সেক 90 মাইনাছ থিতা কাৰ সমান, কসেক থিতা, আৰু কসেক 90 মাইনাছ থিতা মানে সেক থিতা। এইকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা।